Hello guys, আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল Sima Saikia লৈ। এতিয়া যেহেতু বহুত ঠাণ্ডা পৰিছে আৰু এই ঠাণ্ডাৰ দিনত ছাল আৰু চুলিৰ অৱস্থা একেবাৰে নাইকিয়া হৈ যায় আৰু মোৰো ঠিক একেই চুলিৰ অৱস্থা নাই, ছালৰো অৱস্থা নাই। সেইবাবে মই আজি ভাবিলোঁ কিয়নো আজি অকণমান চুলিৰ যত্নই লোৱা যাওক আৰু কেনেদৰে মই চুলিৰ যত্ন লওঁ আহকচোন চাওঁ। আৰু এতিয়া মই আহি পালোহি পাকঘৰ আৰু পাকঘৰত মই কালি ৰাতি এটা বস্তু তিয়াই থৈছোঁ আহকচোন চাওঁ কি বস্তুটো। এয়া হৈছে মিঠি গুটি। আচলতে কেইটামানেই তিয়াইছিলোঁ কিন্তু হ'লগৈ বহুত আৰু এইখিনি এতিয়া মই পেষ্ট বনাম আৰু এইখিনি মই এতিয়া মিক্সিটোত দিলোঁ। আচলতে এবাটিয়ে হয় তো 2 বাটি দিম, নাতিলে পাছত আকৌতো পিচিব লাগিব, সেইবাবে 2 বাটি দিলোঁ আৰু দি লৈ এতিয়া মই মিক্সি জাৰটো ঘূৰাই দিম। আৰু এতিয়া পেষ্টটো ৰেডি হৈ গ'ল। এতিয়া চুলিত সানিব অলপ ষ্টপ কৰি দিয়া। আৰু এতিয়া মই আহিলোঁ মিক্সিত এইখিনি পিচি, তো 1 বাটি হ'ল চাওকচোন। এইখিনি মই এবাৰ সানিও আৰু থাকিব, তাৰ পাছতো মই আকৌ এবাৰ সানিব পাৰিম। তো এতিয়া মই এইখিনি এয়া চাওক, এই বাটি হ'ল। এতিয়া মই এইখিনি সানো। প্ৰথমে চুলিখিনি মই ভালকৈ চুলিখিনি আঁচুৰিয়ে লৈছোঁ বাৰু। এতিয়া দুভাগ কৰি ল'লোঁ। লোৱাৰ পাছত ঠাণ্ডা, সানিবও মন নাযায় কিন্তু উপায়ো নাই, সানিবতো লাগিবই। এনেকৈ মই ল'লোঁ, ওপৰৰ পৰা তললৈকে সানি আহিব লাগিব। ইয়াত আচলতে তেল অকণ দিব লাগিছিল কিন্তু মিঠি গুটি সাধাৰণতে বহুতেই মানে আঠা, তো সেইটো কাৰণে ইয়াত একো মিক্স কৰাৰ প্ৰয়োজন নাই। তো মই এনেকৈ ওপৰৰ পৰা তললৈকে সানি আহিছোঁ। প্ৰথমে স্কাল্পত দিওঁ কাৰণ এইখিনিতে মানুহৰ চুলিখিনি নাইকিয়া হয়, কিয় নাজানো। চবৰে এটাই কথা, কিয় এইখিনি কপালখন ওলাল, চুলি কিয় ইমান সৰিছে। তো মই এইখিনিতে অকণমান সৰহকৈ সানিম। তো তাৰ পাছত এনেকৈ সানিম গোটেইখিনি চুলিতে লাগাকৈ। চাওকচোন কি ধুনীয়াকৈ লাগি গৈছে। আচলতে মই মিঠি গুটি মাজে মাজে সানোৱেই, কাৰণ চুলি সৰাও কমে আৰু যিটো ড্ৰাইনেছ হয় ন, এতিয়া ঠাণ্ডাৰ দিনত চুলি বহুত ড্ৰাই হয়, স্কিনো বহুত ড্ৰাই হয়। তো এনেকৈ সানি দিয়াৰ পাছত মই আধা ঘণ্টা থাকোঁ, কেতিয়াবা 15 মিনিট 20 মিনিটো থাকোঁ। থকাৰ পিছত এনেকৈ সানিলোঁ। সানাৰ পাছত এইখিনিতো ঠিক একেদৰে মই সানি ল'ম। এতিয়া 2টা ছাইডতে মই এনেকৈ সানাৰ পাছতো এইখিনি এনেকৈ সানি দিম। এতিয়া 2টা ছাইডতে মই এনেকৈ সানাৰ পাছতো আৰু কিমানখিনি থাকিল আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। তো হৈ গ'ল, ধুনীয়াকৈ স্কাল্পত সানিলোঁ। মানুহৰ সৌন্দৰ্যৰ মূল বস্তু এইটোৱেই ন, চুলিখিনি। তো চুলিখিনিৰ যত্নটো ল'বই লাগিব ধুনীয়াকৈ। এতিয়া হৈ গ'ল। হৈ যোৱাৰ পাছত এইখিনি মই আধা ঘণ্টাৰ বাবে থাকিব দিম। এনেকৈ ওপৰতে খোপা এটা বান্ধি পেলাই ল'ম। তো ইমানখিনি সানিলোঁ, সানাৰ পিছতো চাওকচোন কিমানখিনি থাকিল। এইখিনি মই আকৌ কাইলৈও সানিম এবাৰ। সানাৰ পাছত পৰহিলৈ মই শ্বেম্পু কৰি দিম। তো এইখিনি আধা ঘণ্টা সময় মই থাকিম। থকাৰ পাছত কোনো শ্বেম্পু